অৰ্ডাৰ দিছিলোঁ মানে দুটাই ফাইনেলি আহি গ'ল মানে একদম এইযোৰ মানে মেখেলা চাদৰ এযোৰ অৰ্ডাৰ দিছিলোঁ ইয়ালৈকে মানে কেনেকুৱা লাগিছে অলপ মানে লাইফষ্টাইল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আন এটি ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ। মানে মই এটা বস্তু এটা অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ আইফোনৰ মানে এটা বস্তু এটা অৰ্ডাৰ দিছিলোঁ। আপোনালোকে চাই লওক মানে কেনেকুৱা বস্তু আৰু প্ৰথম আহি পাইছে মানে একদম মধুবনৰ ফ্ৰণ্টত আছে। আপোনালোকে বলক তেন্তে কি বস্তু আহিছে মানে আপোনালোকে উপভোগ কৰোঁ, মই চাই লওঁ মানে আনবক্সিং তেনে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' গাইছ বৰ্তমান মই আনিব গৈ আছোঁ মধুবনৰ ফ্ৰণ্টলৈকে মানে আইফোনৰ কি বস্তু আহিছে আপোনালোকে চাই লওক মানে একদম পূৰা এক্সাইটেড হৈ আছোঁ বৰ্তমান। বলক তেন্তে চ' গাইছ আহি পাই গ'লোঁ মধুবনৰ ফ্ৰণ্টত। মই বৰ্তমান এতিয়া আনিব আৰু কভাৰটো আপোনালোকে চাই চ' গাইছ আহি পাই গ'লোঁ বৰ্তমান লৈ লওঁ ছাৰ। চ' গাইছ বৰ্তমান মই বস্তুটো লৈ আহি গ'লোঁ বৰ্তমান ৰুমলৈকে। আপোনালোকৰ ৰুমত যে আনবক্সিং কৰি দেখুৱাম আপোনালোকে চাই লওক মানে আইফোনৰ কি বস্তু আহিছে হয়তো আপোনালোকে গম পোৱা নাই। বৰ্তমান মানে পূৰা এক্সাইটেড হৈ আছোঁ মানে কেনেকুৱা বস্তু আহিছে মানে একদম ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ মানে ভালে আনে বেয়াই আপোনালোকে চাই। চ' গাইছ আহি পাই গ'লোঁ মই ৰুম বৰ্তমান একদম পূৰা ৰুমৰ ভণ্টি আহি গৈছোঁ আৰু চ' গাইছ বৰ্তমান বস্তু আহি গ'ল মানে আইফোনৰ এটা কভাৰ অৰ্ডাৰ দিছিলোঁ। মানে কি কভাৰ আহিছে আপোনালোকক দেখুৱাম মানে বৰ্তমান আনবক্সিং কৰি আছোঁ বৰ্তমান। रुको जरा सबर करो, बोला धक्का बुक्की नहीं करने का, आराम से लेने का। हाँ চ' গাইছ মানে একদম পূৰা একদম বেয়া বুলি ক'লে ভুল নাই। একদম মানে একদম হেৰিত মানে একদম বিশ্বাস কৰিব নোৱাৰি, ফ্লিপকাৰ্ট বিশ্বাস কৰিব নোৱাৰি। একদম আইফোনৰ কভাৰ অৰ্ডাৰ দিছিলোঁ কি আহিছে আৰু ফাটা ফুটা আহিছে মানে কি একদম ভাঙা একদম কাম নাই বুলি ক'লে ভুল নাই। এইটো কি মানে এইটো মডেলটো কিহৰ মই চাই দি আছোঁ আপোনাৰ মানে এইটো মানে মডেলটো ভিভ'ৰে আহিছে মানে একদম কি কৰিম আৰু একদম এইটো ৰিটাৰ্ণ কৰিব লাগিব। মানে আইফোনৰ কভাৰ অৰ্ডাৰ দিছিলোঁ তাতে মানে একদম মোবাইলটো মানে একদম হেৰি কি বুলি মানে দুটা বস্তু অৰ্ডাৰ দিছিলোঁ মানে দুটাই ফাইনেলি আহি গ'ল মানে একদম এইযোৰ মানে মেখেলা চাদৰ এযোৰ অৰ্ডাৰ দিছিলোঁ ইয়ালৈকে মানে मारो नहीं ये मजाक हो रहा है। কেনেকুৱা লাগিছে অলপ মানে আপোনালোকে কমেণ্ট কৰি জনাব। মানে ইয়ালৈকে পূজালৈকে মানে কাপোৰ চাপোৰ কিনি আমি ৰেডি মানে বৰ্তমান ইয়ালৈকে ইয়াৰ মানে মেখেলা চাদৰ পিন্ধা বহুত চখ কি ক'বা একদম। অলপ মাইনা তুমি অলপ কিবা এটা কৈ দিয়া মানে কিমান দাম লৈছে এইযোৰ মানে ফ্লিপকাৰ্টৰ পৰা আনিছোঁ মানে বহুত ভাল কাপোৰ আহিছে মানে মানে এইযোৰ মিছোৰ পৰা আনিছে নে ফ্লিপকাৰ্টৰ পৰা গাইছ। আপোনালোকে হয়তো মোৰ ভিডিঅ'টো চাই এইটো কেনেকুৱা পালে হয়তো মই বৰ্তমান গম পোৱা নাই। হয়তো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব। মানে এইটো জাষ্ট মানে হেৰি কৰিছিলোঁ মানে ধেমালি কৰিছিলোঁ আৰু মানে কিছুমানৰ তাত মানে কেতিয়াবা হেৰিও আহে মানে ৰিজেক্ট মালো আহে, হয়তো আমাৰ তাতো আহিছে। মানে বৰ্তমান মানে আইফোনৰ অৰ্ডাৰ দিয়া নাছিলোঁ, এনেই মানে ধেমালি কৰিছোঁ জাষ্ট ভিডিঅ'টো মানে আপোনালোকে পূৰা একদম হেৰি বুলি ভাবি নল'বা, ৰিয়েল ভিডিঅ' বুলি ভাবি নল'বা মানে চ' ধেমালি ভিডিঅ' বুলি ভাবি ল'বা। আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মানে নতুন চেনেল মানে 1K অৱস্থা আপোনালোকে কৰি দিয়ক পটাপট যায় আৰু বেল আইকনটো টিপি দিয়ক। ছাবস্ক্ৰাইবাৰ লাগে মানে আপোনালোকক মই টকা পইচাটো সহায় খোজা নাই বৰ্তমান, মোক ছাবস্ক্ৰাইবাৰটো কৰি দিয়ক। অনলি 1 ছাবস্ক্ৰাইবাৰ। জয় আই অসম। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। জয় আই অসম। খজাবা খুৰাৰ মেলা অনুভৱ মোৰ তুমি অপৰূপা প্ৰেৰণাৰ চিত্ৰ লেখা।